নমস্কাৰ, মই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু এই ছোৱালী সাফালে উঠাই আনিছোঁ। গুড মৰ্ণিং। উঠিলা? আজি বিহু নহয়, গম পোৱা নাই? হেপী বিহু কৈ দিয়া। বিহু আৰু এইপিনে দেখিছে শাক বনাই থৈছে, জাতিলাও, বেঙেনা, থেকেৰা, হালধি এনেকৈ কৰি দি বনাই থৈছে। আৰু পিতাশ্ৰী যাব ওলাইছে শাক তাক লৈ পিনে। আৰু এইপিনে কাপোৰ বান্ধি লৈছে, পলিথিনত মাহ হালধি চাবোন লৈ লৈছে। এতিয়া যাব গৰু গা ধুৱাবলৈ। বস্তুবোৰ বান্ধি মেলি ল'লে। আৰু এয়া গোহালিৰ পৰা গৰুক ফুট চুট দি মেলি এনেকৈ উলিয়াই লৈ আনিছে। গৰুকেইটা এতিয়া নদীলৈ লৈ যাব গা ধুৱাই আনিবগৈ। তাত নি ধুনীয়াকৈ গা পা ধুৱাই আনিব। আজি যিহেতু গৰু বিহু হয়। সেইপিনে ববাও গ'ল আৰু আমি ঘৰ চৰ মুচি আজৰি হ'লোঁ। এতিয়া গা পা ধুই আহোঁ। গা পা ধুলোঁ, ছোৱালীকো ধুৱালোঁ আৰু সকলোকে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু মাতটো কাৰণে একদম ধুলা। আজি বিহু আছে, গম পোৱা নাই? এতিয়া ষ্টাইল কৰি দিম দেই। গা পা ধুই আহিলোঁ আৰু এয়া ছোৱালীকো গা চা ধুৱাই আনি ষ্টাইল অকণ কৰি দিওঁ। তাৰপৰা ভিডিঅ'টো কণ্টিনিউ কৰি এই গা পা ধুই আহি ছোৱালীৰ লগত অকণ টাইম থাকিলোঁ। আৰু এতিয়া কেৰাহী পাতি তেল দি দিছোঁ। ভাবিলোঁ পাপৰ কেইটামান ভাজি লওঁ, ভাজি পিনি চাহ অকণ খাই লওঁ ধুনীয়াকৈ। চবকে দি দিওঁ চাহকণ। এয়া পাপৰ আৰু চানা। এতিয়া চাহ অকণ বাকি লৈছোঁ। চাহকণ খাওঁ বুলি লওঁতে ইফালে ববা আহিলে। ববা আনিছিলেগৈ ছাগলী মাংস। আৰু এইপিনে এইটো ঠেং, ছাগলী ঠেং এটা লৈ আনিছে। আৰু এইপিনে ছাগলী মাংস। এতিয়া ছাগলী মাংস বনাব লাগিব। চাহ তাহ খাই আজৰি হৈ লওঁ, তাৰপৰা মাংস ধুই এইখিনি মাংসখিনি মই বাকি ল'লোঁ। আৰু ইয়াৰ লগত কি দি বনাই দেখাই দিছোঁ। এইপিনে আছে আলু, পিঁয়াজ, এয়া ধুনীয়াকৈ কৰি লওঁ। আৰু এতিয়া আহিছোঁ ছোৱালীক খুৱাই লওঁ। টোপনি ধৰিছে দেহা? টোপনি ধৰিছে শুবানে? ছোৱালীক খুৱাই থৈ আহিলোঁ। আৰু বাপেক আহিলে, আহি ছোৱালীক জগালেই শোৱাৰ পাছতে আহি এয়া কণী যুঁজাওঁ বুলি ক'লে। পুতৰা হাৰিলা চেচ। পুতৰা হাৰিলে, লৈ লয় এনেকৈ মাৰি দে, পটককৈ মাৰি দে। ভাঙিলে এইটো লোৱা এইটো মোক দে ধৰক বাবা মই দেই। আপোনালোকে গ'লেই কি সেইটো আপোনাৰতো ভাগিছে নহয়। ৰ'বা মই আৰু মাথাত নপৰিলে পৰিছে। ৰ'বা জিকিলো 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 জিকিলো। এইবাৰ পেটে পেটে যুঁজা কাৰণে কোন জিকিলে? ইপিনে ভাগিলে, এইপিনে ভাগি আছে। ইপিনে দিয়ক। কি কয়? এই সেইখিনি গুচি যাব। পেচেকা কণী সেইখিনি দিলে নেলি। কি হ'ল দেহা? কি হ'ল? এইটো কি হ'ল? কি হ'ল কণী? ভাঙিলে। তোমাৰ হাতত কি লাগিলে? কণী যুঁজাব বা খুব ফূৰ্তি আৰু কণীয়ে ভাগি গ'ল। আৰু তাই এইবাৰ বিহুত 2 নম্বৰ বিহু হৈছে, ছেকেণ্ড বিহু পাইছে। এইপিনে মাংসখিনি বনাওঁ আৰু এইখিনি মঠি লওঁ বুলি ভাবিছোঁ। হালধি দি দিছোঁ, তেল ধুনীয়াকৈ মঠি লওঁ। আৰু এইফালে আছে পিঁয়াজ দি মঠি লওঁ। তেনেকৈ সানি ধুনীয়াকৈ অকণমান টাইম থৈ দিম। থোৱাৰ পাছত মই বনাম।
এতিয়া এয়া উলিয়াই দিছোঁ থৈ পিনি এয়া গেছ জ্বলাই দিছোঁ। মই এতিয়া মাংসকণ বনাওঁ। এইপিনে কেৰাহীত তেল অকণ আছেই অথনি, আৰু চাকৰ বস্তু এনেও খাব লাগে। উৰুকাৰ দিনা চাকৰ বস্তু খালে ভাল বুলি কয়, সেইকাৰণে এইপিনে কেৰাহীত তেল দি দিছোঁ। তেল দি মই এতিয়া পিঁয়াজ দি দিম। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই ভাজি লওঁ। ভজাৰ পাছত মই তাত দিম আদা নহৰু পেষ্ট অকণ। তাত দিয়াৰ পাছত আৰু এইপিনে গৰম মছলা ধনিয়া আৰু মিট মছলা লৈছোঁ। আৰু এয়া আলু চালুখিনি আছে ছাইডত, আৰু পিঁয়াজখিনি হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিম। এতিয়া মাংস দি পিনি এতিয়া অকণমান লৰাই দিম। এতিয়া দিম নিমখ, সোৱাদ অনুসৰি নিমখ, আৰু হালধি মাংসত দিছিলে তথাপিতো ইয়াতো দিব লাগিব। অকণমান হালধি দি দিম। হালধি দিয়াৰ পাছত মই আকৌ লৰাই দিম। লৰাই পিনি এইপিনে পাচলিখিনি দি দিম। পাচলি দি অকণমান ঢাকি দিম। ঢাকি পিনি ৰেড চিলি মই দিয়া নাই, সেইকাৰণে কেঁচা জলকীয়া এইকেইটা কাটি লৈছোঁ। কাটি ঢাকনাটো খুলি তাত দি দিওঁ। দিয়াৰ পাছত শাকখিনি কি হয় নহয় দেখাই আছোঁ। আৰু এইপিনে মাংসখিনি এতিয়া পানী অকণ দি দিছোঁ। পানী অকণ দি ধুনীয়াকৈ ঢাকি অলপ টাইম সিজিব দিম। সিজাৰ পাছত এয়া ঢাকি দিলোঁ। আৰু এইপিনে দেখিছে মাংস ৰেডি। এইপিনে মাংসখিনি বনাই থৈ আহিলোঁ। আৰু এইপিনে মানুহজনে আমলৈটো পাৰিব গৈছে, তাক দেখাইছোঁ বোলো। এইপিনে এই চুমজোপা ওপৰত দেখিছেনে জানো, আমলৈটো পাছে তাত এইটো আমলৈটো বিয়াত এনেকৈ পৰিলে, এতিয়া তাৰপৰা উঠাই আনি এইপিনে সৰু আমখন দেখিছে, একদম সৰু সৰু। আৰু এয়া বাচি মানে আৰু বাচিব লাগিব আনিলোঁ। আৰু এতিয়া ভাত খাই লওঁ। এই ভাত হেৰি ছাগলী মাংস, পেটু আমলৈটো। এতিয়া যিহেতু বিহুত ঠাণ্ডা ভাত খাব লাগে বুলি কয়, পেট চকাৰ কাৰণে এয়া পানী দিয়া ভাত আনিছোঁ। জেতুকা এতিয়া ধুনীয়াকৈ জেতুকাখিনি ছিঙি লওঁ। ছিঙি যিহেতু গৰু বিহু, জেতুকা লগাবই লাগে, ঔষধি গুণ আছে। গৰু বিহুৰ দিনা লগাই দিলে বেছি ভাল বুলি কয়, সেইকাৰণে ইয়াত জেতুকা আনিছোঁ। আনি এতিয়া ছিঙি মেলি আপোনাক দেখাইছোঁ। অঁ দেহা কি কৰিছে? কি কাম কৰিছে? কাম কৰিছা? সেয়া কিনো? জেতুকা তুমি ল'বানে? তুমি গুচাব পাৰিছা নাই? পাৰিছা? তুমি জেতুকা লৈ ভাল পোৱা নি? জেতুকা লৈ ভাল পোৱা নি? এইখিনি কোনে গুচালে? এইখিনি তুমি গুচাই দিলা? বা আমাৰ ছোৱালীজনী কাম কৰিব পৰা হৈছে ন? পাৰিছানে? পাৰিছা নাই কোৱা আকৌ? পাৰিছা? জানিছে দেই আমাৰ দেহাটোৱে। অ' কলিজা, তুমি এবাৰ বিহু নাচিবা নাই? জেতুকা কিহত থৈছা? এইখিনি কিহত থৈছা? জেতুকা কিহত থৈছা? এইটো কি? এইটো খৰাহি। বা ভালনে বেয়া খৰাহিটো? ভাল। তুমি জেতুকা ল'বা? কিহত ল'বা? কিহত ল'বা দেখাই দিয়া আকৌ। হাতত ল'বা নে ভৰিত? হাতত ল'বা নে ভৰিত ল'বা? ভৰিত ল'বা। হাতত ল'বা। এইপিনে জেতুকাখিনি ছিঙি মেলি আজৰি হৈ গ'লোঁ। আৰু এতিয়া খুন্দি মেলি দেখাইছোঁ।